এই মর্মে আমার কেস রেজিস্টার করা হয়েছে। কেস নম্বর 4 তুলিবোর থানা, কেস নম্বর 122 অফ 25 সেকশন আমি আপোনালোকক লিখিতভাৱে জনাই দিম। তাতে আমি অলৰেডি 4জন মানুহ আৰেষ্ট কৰি ফৰৱাৰ্ড কৰিছো আৰু আজি মানে 10জন আমি এপ্ৰিহেণ্ড কৰিছো, তেওঁলোকক ফৰৱাৰ্ড কৰা যায়। বাকি আমাৰ অভিযান চলি আছে, আমি ভিডিঅ' ফুটেজ চাই আছো, যোনে যোনে তাত ক্ৰিমিনেল এলিমেণ্ট আছে বা তেওঁলোকে যি আইন ভংগ কৰিছে তেওঁলোকক আমি মেইন যি আছে তাতে তেওঁলোকক আইডেণ্টিফাই কৰি আমি এতিয়া যি আইনৰ ব্যৱস্থা ল'বলগীয়া আছে আইনৰ ব্যৱস্থা লৈ আছো। 4জন অলৰেডি আমি পঠাইছো, আজি 10জন আমি এপ্ৰিহেণ্ড কৰিছো, তেওঁলোকক আমি ফৰৱাৰ্ড কৰিম। 14জনক মানে এতিয়া আমাৰ মানে আটক কৰা হৈছে, বাকি আৰু কিছুমান আমাৰ অলৰেডি আইডেণ্টিফাই কৰা হৈছে, তেওঁলোকক আমি বিচাৰি আছো, তেওঁলোকক আমি এৰেষ্ট কৰি যি আবেগ আছিলে সেই আবেগ লোকে আমাৰ ছাপোৰ্ট আছিলে, আমিও শ্ৰদ্ধাঞ্জলি দিছো, আমিও ছাপোৰ্ট কৰিছো, কিন্তু তেওঁলোকে বৰুৱা চাৰিআলিৰ পৰা মুভ কৰি এইটো ৰাষ্ট্ৰীয় ঘাইপথত গৈছে। এইটো যি মানে তেওঁলোকক যি ইনচাইট কৰা হৈছিলে সেইজনক আমি আইডেণ্টিফাই কৰিছো আৰু তেওঁৰ নামটো আছেই FIR-ত। বাকি যোৰহাটৰ ৰাইজৰ লগত আমি যিমান ইয়াত সচেতন ৰাইজ আছে তেওঁলোকক আমি আলোচনা কৰিছিলো, কোনেও সেই মানে অৱৰোধটো ছাপোৰ্ট কৰা নাই আৰু তেওঁলোকৰ আমাৰ ছাপোৰ্ট আছে, যি আমি একশ্যন লৈ আছো, তেওঁলোকৰ আমাৰ লগত পুৰা সহযোগ আছে আৰু তেওঁলোকে আমাক সহযোগ কৰি আছে। ইমান কনস্পিৰেচি আছে এইটো আমি এতিয়া তদন্ত কৰি আছো, তদন্ত যেনেকে যেনেকে আমি এভিডেন্স পাম, যেনেকে আপুনি ক'লে, তো সেই এভিডেন্স মতে আমাৰ একশ্যন হ'ব। অলৰেডি আমি মানে তাত তেওঁলোকে লাষ্টত পাথৰ পেলাইছিলে সেইটো আনিছো, যি আমাৰ ফিমেল পুলিচ অফিচাৰক তেওঁলোকে হাত দিছে সেইটো আমাৰ সেকশন এড হৈছে। তো নন বেলেবল আৰু কগনিজেবল সেকশন আমি কেছ ৰেজিষ্টাৰ কৰিছো আৰু গোটেইখিনি যিমান এনেকুৱা এলিমেণ্ট যি আছে তেওঁলোকক আমি ফৰৱাৰ্ড কৰিম। জি জি মানে তাতে মানে অপমান কৰাটো বেচিকলি ডিফেমেশ্যন হয়, সেইটো মানে ইমান কগনিজেবল নহয়, কিন্তু তেওঁলোকে যি কগনিজেবল অফেন্স কৰিছে সেইমতে আমি একশ্যন লৈ আছো, এভিডেন্স বেছ আৰু এভিডেন্স বেছ একশ্যন আমি লৈ থাকোঁ। মানে আমাৰ এতিয়া SIT গঠন কৰা হৈছে, 9জন আমাৰ অফিচাৰ সেই SIT থাকিব, আমাৰ একো প্ৰব্লেম নাই, যিমান দেখিলে নহওক আমি একশ্যন লৈ থাকিম। কাকো হাৰি যাব নিদিয়ে। মানে এটা এজাহাৰ আমি বেলেগকে পাইছো যে আমাৰ লেট জুবিন দাৰ ওপৰত যি তেওঁ বেলেগ ধৰণৰ এটা কমেণ্ট দিছে, সেইটো বেলেগ এটা এজাহাৰ আমি ৰেজিষ্টাৰ কৰিছো আৰু সেইটোৰ ওপৰত আমি একশ্যন কৰিছো। CID আপোনালোকে গম পাই যে ইয়াত আহি অলৰেডি যিমান কমপ্লেইনেণ্ট আছে তেওঁলোকৰ ষ্টেটমেণ্ট লৈ ইয়াৰ পৰা গৈছে আৰু সেই মানে ইনভেষ্টিগেশ্যন ওপৰত বেছি যি ক'বলগীয়া আছে সেইটো CID ক'ব পাৰিব। আমি কেৱল ইমান জানো যে তেওঁলোকে ইয়াত আহি যিমান কমপ্লেইনেণ্ট আছে তেওঁলোকৰ পৰা ষ্টেটমেণ্ট লৈছে আৰু এভিডেন্স কালেক্ট কৰি তাত যদি আমি পাওঁ যে মানে আনভলেণ্টাৰী যদি কালেকশ্যন কৰা হৈছে সেইটোতো ক্ৰিমিনেল এংগল হ'ব। যদি ভলেণ্টাৰী কোনোবা দিছে তাততো আমাৰ একো ক'বলগীয়া নাই, কিন্তু যদি ইনভলেণ্টাৰী বা দাম দি যদি পইচা তোলা হৈছে তেতিয়া আমি একশ্যন। এতিয়া আমি বিচাৰি আছো, যিমান এতিয়ালৈকে আমি এৰেষ্ট কৰিছো গোটেইখিনি এতিয়া যোৰহাটত, কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে এনেকে আমাৰ ইনপুট আছে আৰু ইনভেষ্টিগেশ্যনত আমি ওলাই লম। সেইটো আমি কৰি আছো। মানে বদমাছি কৰি আছিল তেওঁলোকক আমি এতিয়া পাইছো আৰু এনেকুৱা কিছুমান তথ্য ওলাবই আছো আৰু মানে ৰাইজক ধন্যবাদ দিছো যে যোৰহাটৰ সচেতন ৰাইজে আমাক সহযোগ কৰিছে আৰু তেওঁলোকে নিজে কালি ষ্টেটমেণ্ট দিছিল যে তেওঁলোকে সেইটো প্ৰটেষ্ট লগত নাই, তেওঁলোকক আমি বহুত বহুত ধন্যবাদ দিছো।